এয়া চাওক নেশ্যনেল হাইৱে 37ৰ অৱস্থা গোটেই গাত ইয়াতে গাড়ী যেতিয়া পৰে গাড়ীৰ কি অৱস্থা হ'ব গাড়ীটো বাদেই বাইক যদি পৰি যায় বাইকৰ কি অৱস্থা হ'ব পইচা লয়হে লয় টোল গেটত কিন্তু ৰাস্তাৰ এইবোৰ গাঁত গোট এইবিলাক গোটেই কোনো নামাৰাকৈ ৰাখিছে তাকে আপোনালোকক দেখুৱাব বিচাৰিলোঁ যে যদি নোৱাৰিছে এইটো টোল গেটৰ পইচাটো গৈ বোলে নেশ্যনেল হাইৱে মেইনটেনেঞ্চৰ কাৰণে তেতিয়াহ'লে পইচাটো গৈছে ক'ত যদি এটা হাইৱেটো যদি আপোনাৰ মেৰামতি কৰিব নোৱাৰে গাঁৱৰ ৰাস্তাও ইয়াতকৈ ভাল ইয়াতো এটাই নহয় গোটেই হাইৱেটোত গুৱাহাটী পোৱালৈকে বহুতখিনি ঠাই এনেকুৱা ইয়াতকৈ ডাঙৰ ডাঙৰ দ গাঁত য'ত বাইক পৰিলে এক্সিডেণ্ট হ'বই হ'ব এইটো কনফাৰ্ম গতিকে চাওক এইবোৰ কেতিয়ালৈ মেৰামতি কৰিব ইমান দিনে এইটো অৱস্থা বেয়া হৈ আছে কেতিয়ালৈ মেৰামতি কৰিব বাৰু এইবোৰ